শ্ৰদ্ধা ৰাইজ, মই আপোনালোকলৈ এটি অসমীয়া সাধুকথা আগবঢ়াইছোঁ। মই সাধুকথাটো কেকেৰেছে নিজে ৰচনা কৰিছোঁ। আপোনালোকে শুনিবচোন। এজন ৰজাই ঘোঁৰাত উঠি তেওঁ বহু দূৰ দূৰণিলৈ গৈ থাকোঁতে তেওঁ হাবি জংঘলৰ মাজেৰেও গৈ থাকিল। গৈ থাকোঁতে তেওঁ এটা পুখুৰী পালে আৰু পুখুৰীটোৰ ওচৰ যেতিয়া পালে তেতিয়া এজুপি পদুম ফুলে ৰজাক ক'লে, ঋষিৰ অভিশাপত এই পুখুৰীটোতে পদুম ফুল হৈ ৰলো। অ যদুৰাই, মুক্ত কৰিবানে মোক ইয়াৰ পৰা? তেতিয়া মহাৰাজে ইফালে সিফালে চাই দেখিলে যে এজোপা পদুম ফুলে কৈ আছে। তেতিয়া মহাৰাজে ক'লে, কোন তুমি? তেতিয়া পদুম ফুল জোপাই ক'লে, মহাৰাজ, মই পদুম ফুল হৈ আছো। আপুনি যদি এই পদুম ফুল জোপাত অকমান চুই দিয়ে তেতিয়াহ'লে মই মুক্ত হ'ব পাৰিম। তেতিয়া মহাৰাজে ক'লে, ঠিক আছে বাৰু। তেতিয়া মহাৰাজে পদুম ফুল জোপাৰ ওচৰলৈ গ'ল। ওচৰলৈ গৈ তেওঁ পদুম ফুল জোপাত অকমান চুই দিলে। চুই দিয়াৰ পিছতে এজনী দীপ-লিপ সুন্দৰ ৰূপৱতী ছোৱালী আবিৰ্ভাৱ হ'ল। আৰু সেই ছোৱালীজনী ইমানেই ধুনীয়া যে মহাৰাজৰ মন প্ৰাণ যথেষ্টভাৱে আকৰ্ষিত কৰিলে। আৰু ছোৱালীজনীক দেখা পাই মহাৰাজ যথেষ্ট ভাৱে আকৃষ্ট হ'ল। তেওঁ ছোৱালীজনীক বিবাহ কৰাবলৈ ঠিক কৰিলে। আৰু মহাৰাজে ছোৱালীজনীক লৈ ৰাজসভালৈ গুচি গ'ল। আৰু মহাৰাজে তাৰ পিছত ছোৱালীজনীৰ ৰাজসভাত নি বিবাহ পাতিলে। আৰু এনেদৰে সময় গৈয়ে আছে আৰু কেইটামান বছৰ পিছত দুয়োটাৰ পৰা ৰজা আৰু ৰাণীৰ পৰা দুটা সন্তান জন্ম পালে। আৰু তাৰ পিছত এদিন গণক আহিল। গণনা কৰিলে তেওঁলোকে সন্তান দুটিৰ, আৰু গণনা কৰি সন্তান দুটিৰ নাম লিচি আৰু হিচি ৰাখিলে। লিচি আৰু হিচিয়ে যথেষ্ট চঞ্চল মনা আৰু তেওঁলোকে সদায়ে চিকাৰলৈ যায়। চিকাৰলৈ সিহঁতে জংঘললৈ যায়। এদিনাখন সিহঁতে চিকাৰলৈ যাওঁতে বাঘ ককাইদেউক লগ পালে। তেতিয়া বাঘে ক'লে, অ তোমালোক দুয়োজনে ক'ৰ পৰা আহিলা বাৰু? তেতিয়া দুয়োজন কোঁৱৰে ক'লে, আমি ৱেইলাং ৰাজ্যৰ পৰা আহিছো আৰু মোৰ নাম লিচি আৰু এওঁৰ নাম হিচি। তেতিয়া বাঘে ক'লে, অ হয় নেকি? ঠিকেই আছে বাৰু, কিন্তু এটা কথা। তেতিয়া দুই কোঁৱৰে ক'লে, বাঘ ককাইদেউ, কিনো কথা বাৰু? তেতিয়া বাঘে ক'লে, এই জংঘলখনত কেৱল মোৰেই ৰাজত্ব। তাত বাহিৰে অন্য কাৰোৰেই ইয়াত অধিকাৰ নাই।
আচ্ছা বাৰু তোমালোক ৱেলাং ৰাজ্যৰ ৰজাৰ ল'ৰা তেতিয়া দুই কোঁৱৰে ক'লে হয় বাঘ ককাইদেউ হয় তেতিয়া বাঘে ক'লে ঠিক আছে বাৰু তোমালোক ৰজাৰ ল'ৰা হ'লেও মোৰ কিন্তু কেইটামান চৰ্ত মানি ল'ব লাগিব তেতিয়া দুই কোঁৱৰে ক'লে হ'ব বাৰু বাঘ ককাইদেউ তেতিয়া বাঘে ক'লে যে তোমালোকে যিমানেই চিকাৰ কৰিবা সেইবোৰ মোৰ ইয়াত ৰাখিব লাগিব শ্ৰদ্ধা ৰাইজ এইখিনিয়ে আছিল আজিৰ খণ্ড মই সাধুটো কেকেদেছে নিজে ৰচনা কৰিছো ইয়াৰ পিছৰ খণ্ড আপোনালোকে অন্য এটা ভিডিঅ'ত পাব তেতিয়ালৈকে মই আপোনালোক খবৰ পৰা মই বিদায় মাগিছো Okay, thanks to all of you. Okay, thanks now.